নমস্কাৰ বন্ধুসকল অসম টেট স্পেচিয়েল ক্লাছৰ আজি আমি আপোনালোকৰ মাজলৈ লৈ যাবলৈ খুজিছোঁ এটি উল্লেখযোগ্য পাঠ শিশুৰ বিকাশ আৰু বিজ্ঞান আমি আপোনালোকৰ কাৰণে কেইটামান কুৱেশ্যন যুগুত কৰিছোঁ আহকচোন বাৰু আমি সকলোৱে ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কুৱেশ্যন শিশুৰ যৌনতা সম্বন্ধে নতুন নতুন তথ্যৰ সন্ধান দিছিলে ফ্লোৱেল ফ্ৰয়েডে ৰুছুৱে আৰু প্লেটোৱে শিশুৰ যৌনতা সম্বন্ধে নতুন নতুন তথ্যৰ সন্ধান কোনে দিছিলে এইটো সুধিছে এইটো অপশ্যনবিলাক গমে পালে আপোনালোকে ক নম্বৰ অপশ্যনত দিছে ফ্লোৱেল খ দিছে ফ্ৰয়েডে গ দিছে ৰুছুৱে আৰু খ দিছে প্লেটোৱে শিশুবিলাকৰ যৌন শক্তি থাকে এইটোৰ বিষয়ে আমাক সন্ধান দিছিলে খ নম্বৰ অপশ্যন ফ্ৰয়েডে এইটো ফ্ৰয়েডে শিশুৰ যৌনতাৰ ওপৰত আলোকপাত কৰিছিলে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন আমাৰ মন্তেশ্বৰী শিক্ষা ব্যৱস্থাত শিক্ষকক অভিহিত কৰা হয় মন্তেশ্বৰী শিক্ষা ব্যৱস্থাত শিক্ষকক অভিহিত কৰা হয় ক নম্বৰ অপশ্যন দিছে শিক্ষক হিচাপে খ দিছে অধীক্ষক হিচাপে গ দিছে নিৰ্দেশিকা হিচাপে আৰু খ দিছে ওপৰৰ সকলোকেইটা মানে মন্তেশ্বৰী শিক্ষা ব্যৱস্থাত শিক্ষকক অভিহিত কৰা হয় এটা অপশ্যনকেইটা দেখিলেই আৰু ইয়াৰে আপোনালোকে জানে মন্তেশ্বৰী শিক্ষা ব্যৱস্থাত শিক্ষকক কি বুলি অভিহিত কৰা হয় এইটো জানে আপোনালোকে ইয়াতে মন্তেশ্বৰী শিক্ষা ব্যৱস্থাত আপোনাৰ শিক্ষকক নিৰ্দেশিকা হিচাপে জনা যায় বা এইটো নিৰ্দেশিকা হিচাপে লয় নিৰ্দেশ দি থাকে তাৰমানে টিচাৰবিলাক সেইকাৰণে নিৰ্দেশিকা হিচাপত কোৱা হয় 3 নম্বৰ কুৱেশ্যন আবেগৰ স্থায়িত্বহীনতা এটি উল্লেখযোগ্য বৈশিষ্ট্য আবেগৰ স্থায়িত্বহীনতা এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে অপশ্যন ক দিছে বাল্যকাল খ দিছে নৱজাতক গ দিছে শৈশৱকালৰ আৰু ঘ দিছে প্ৰাপ্তবয়স্কৰ এইটো আবেগৰ স্থায়িত্বহীনতা এটি উল্লেখযোগ্য বৈশিষ্ট্য আপোনালোকে জানেনে এইটোৰ শুদ্ধ উত্তৰ হৈছে শৈশৱকালৰ এইটো আবেগৰ স্থায়িত্বহীনতা মানে স্থায়িত্ব নাথাকে আৰু আবেগৰ এইটো শৈশৱকালত থাকে শৈশৱকালৰ শুদ্ধ উত্তৰ হৈছে শৈশৱকালৰ নেক্সট আপোনালোকে এইটো মনত ৰাখিব শৈশৱকালটো আপোনালোকে অলপ ভালদৰে পঢ়িব বাৰু তাৰ ওপৰতো ভিডিঅ' আছে আমাৰ আমি পিছৰ ক্লাছবিলাকত দিম নেক্সট কুৱেশ্যন অসম প্ৰাথমিক শিক্ষা আইনখন প্ৰণয়ন কৰা হৈছিল মানে আমাৰ অসমৰ প্ৰাথমিক শিক্ষা আইনখন প্ৰণয়ন কৰা হৈছিল ক নম্বৰ অপশ্যন দিছে 1911 চন খ দিছে 1920 চন গ দিছে 1926 চন আৰু ঘ দিছে 1930 চন আমাৰ প্ৰাথমিক শিক্ষা আইনখন কেতিয়া প্ৰণয়ন কৰা হৈছিল এইটো সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হয় অসমৰ প্ৰাথমিক শিক্ষা আইনখন প্ৰণয়ন কৰা হৈছিলে 1926 চনত এইটো আপোনালোকে মনত ৰাখিব 1926 চনত নেক্সট 5 নম্বৰ কুৱেশ্যন মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা আছিল মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা আছিলে ক নম্বৰ অপশ্যন দিছে জন লক
খ নম্বৰ দিছে WBR, গ নম্বৰ অপশ্যন দিছে আৰ্নেষ্ট জোনছ আৰু খ নম্বৰ অপশ্যন দিছে চিৰিল বাৰ্ট। এইটো আপোনালোকে চাওক প্ৰশ্নটো, মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা কোন আছিলে এইটো দিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা হৈছে WBR। একদম ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, লিংগভেদে বিকাশৰ গতি হয়। লিংগভেদে বিকাশৰ গতি হয়। ক নম্বৰ অপশ্যন দিছে সমান, খ নম্বৰ দিছে কম, গ নম্বৰ অপশ্যন দিছে স্তব্ধ আৰু খ নম্বৰ অপশ্যন দিছে বেলেগ বেলেগ। এইটো প্ৰশ্নটো ভালদৰে চাই লওক। লিংগভেদে বিকাশৰ গতি কিমান হয় সুধিছে, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে লিংগভেদে এইটো বেলেগ বেলেগ হয়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে ভিডিঅ'টো ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰক, লগতে ঘণ্টিটো বজাই দিয়ক যাতে আমি দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে জলদি পায়, আৰু আপোনালোকে আমাৰ ভিডিঅ'বিলাক আপোনালোকৰ লগৰ সমনীয়াৰ লগত শ্বেয়াৰ কৰিব।